নমস্কাৰ সকলোকে প্ৰীতি সম্ভাষণ জনাই আজি আপোনালোকৰ বাবে আগবঢ়াইছোঁ শ্ৰদ্ধাৰ সুকবি কাব্যনীল ছাৰৰ এটি হৃদয়স্পৰ্শী অনুভৱ কবিতাৰ শিৰোনাম ভৱিষ্যত ফটা কামিজত দুখৰ স্তুতি কাটৰ ৰাতিৰ অন্তৰীক্ষত উজ্জ্বল জীৱনৰ জলছবি পলুৰ দৰে আমি এদিন পখিলা হোৱাৰ স্বপ্ন সন্মুখত উভালি পৰা এডাল বৃহৎ গছ কেনেকৈ পাৰ হ'ম শৰীৰ অৱশ শুকান তেজৰ চিকমিকনিত ভাহে নীল পৰি নদীখনকো কেতিয়াবা সাগৰ বুলি ভাবোঁ একেই জীৱনৰ গতি তৰংগ তথাপি কিহৰ ইমান ভয় বিহ্বল হৃদয় পৰীক্ষাৰ পিছত পৰীক্ষা মানুহবোৰ ঠিকেই আছে আধা মৰা আধা জীয়া মৃত নগৰী পূৰ্ণিমা কোধ অমাৱস্যাত লাল কাল ধূসৰিত সময়ৰ পৃষ্ঠা প্ৰতিদিনে ভাবোঁ আমি সেউজীয়া হ'ব পৰা হ'লে